সেই কালি লাল চাহ কিনি খাই আকৌ মজাহে নাপালোঁ। নিচাই নালাগিল আকৌ। পুলিচত দাৰ খাওঁতে কহৈ দি খালোঁ, কহৈ দি নাখালোঁ, আকৌ ধৰিবই নৰলোঁ। লকডাউন পৰাওঁতে খালোঁ না, সেইকাৰণে আজি আৰু এতিয়া একবাৰ খাই দিওঁ নেকি। লকডাউন নপৰাওঁতে আৰু 1 ঘণ্টাহে আছে লকডাউন কৰবা, ইথানে একবাৰ খাই দিওঁ ৰ আজি। কিহে মাইৰে চলি ইমান জোৰেকে দাউৰি আছা? টকাৰ পিছত জুই লাগছি নেকি? নাই বৰ গৰম, ডাউলি যে অলপমান গাটোত বতাহ লাগে, সেইকাৰণে দাউৰি আহিছোঁ। ঐ এই ৰ'দখনত ডাউলি যে পকৰা খা মাটিত পৰে, সেইটো আৰু গম পাওঁ নাপা তই? হয় দে, কিমান গৰম পাইছোঁ না একেদিন। এতিয়া গৰমত ধৰি পাইত বও নোৱাৰিছোঁ, পাইত গ'লে হাফ পেণ্ট ভিজি উঠে, চবেই গম পায় পাইত বুলি। কি? সেইকাৰণে তোৰ হাফ পেণ্টটো সেইদিনাখন ভিজা আছিল, তই আৰু কৈছে কি পানীত পৰা বুলি, হা? দে হ'ব দে, গম পাইছা আৰু কৈ থাকিব নালাগে ইমান। খাওঁ এহাত চোৱা আৰু ইয়াতে খাওঁ নাই বুলি মই লাল চাহখিনি ইয়াতে খাব আহিলোঁ, এহাত চোৱা আৰু ইয়াতে ৰখি আছে। মানে আৰু কি হ'ব, বটলটো এতিয়া গাছটো আৰু লুকাই থৈ দিওঁ ৰচোন। মাথা চাথা এনেই হেং মাৰিব ধৰছে, কালি খাই পেলাই নিচাই নালাগিল, বোলো আজি অলপ খাই পেলাই মাথাটো ফ্ৰেছ কৰি লৈ যাওঁ এহঁত আৰু ইহঁতক কিবা কৰি দাউৰাব লাগিব ৰ এৰপেৰি। ঐ তোৰ আৰু কি হ'ল? কিয় এনেকৈ ফেৰাই কি আছা? হাগা লাগছি হাগবা আহিছোঁ ইয়াতে, তহঁতে চোৱা ইয়াতে ৰখি আছা, তহঁতে অলপ যাচোন এৰপেৰি, মই হাগোঁ। আমি আৰু যাব লাগে, তই সেইফালে হাবিত দেখি যায় হাগি নাহে কিয়া? হাবিত দেখি যায় হাগোতে যদি তোমাৰ পকাত জখাই ধৰে তেতিয়া কি হ'ব? বাপা হাৰে জখ নাই যে তাতে। নালগে নাযাওঁ মই, তহঁতে যায় পেৰে, মই ইয়াতে হাগিম। নেগেলি কি কৰিবি তই? নাযা ৰ নেতে। ছাগলৰ লাইট খুৱাই পাইছি নাছে কিয় কেনে বাছ। মিছো এপে জয়ৰে থাকিলে মাৰা যাব লাগিব আমি আৰু এহাত গেল এতে মজা কৰি খাম লাল চাহ কিনি। মুঝকো খানা হে খানে দ, মোৰ পেটত ভোক লাগা হে লাগনে দ। মায়ে মোৰ পেটত ভোক লাগা হে, কিবা খাবা দিবা হে। কেনে বাছ মালৰো তই মাল খাই আহিছা? মাল কি বস্তু মাই? মই লাল চাহে খাইছোঁ, মাল খোৱা নাই মই। মানে আৰে মালৰ দৰে কি হ'ব? সদায় মাল খাই পইথান আৰু দিনতো আজি মাল খাই আহিলা, কি যে হ'ব? মাই মই বিয়া কৰাব পাৰিম নাই থান? মোৰ দৰকাৰ হৈছে এটা আপি চাবিচোন, বিয়াখন কৰাম মই থানে। মালৰৰ বেটা দিন দিবি বোলে মাল খাই আহিবি, তোক লৈ এটাই বিয়া হ'ব। কিয়ে মাই মাল খালে কি বিয়া হ'ব নোৱাৰে নেকি? মোৰ লগত শাস্ত্ৰত লেখা আছে মাল খালেও বিয়া হ'ব লাগিব। এতিয়া তই যা, তই আপিহঁতে লৈ আমাক লবি, মই ইতানে বিয়া কৰাম আজি ইতানে। এই চুলটোৰ মানে আৰু বেছি হৈ যায় আছে একেবাৰে। হ'ব মাইক কিমান মৰম কৰা হ'ব, আৰু ইমান জোৰে কিয় মৰম কৰিছা? মই দুখ পাইছোঁ নহয়, ইমান জোৰে মৰম কৰে নেকি? বিয়া কৰাম বুলি কোৱাৰ লগে লগে তোৰে ইমান মৰম লাগিল না মোক, তোৰ কাৰণে বিয়া কৰাম যা, তোৰে অলপ শান্তি হ'ব, কষ্টবিলাক কমব। লকডাউন পৰিব আৰু 5 মিনিট বাকী আছে, যা এই 5 মিনিট আপিহঁতে লৈ আহ, বিয়া কৰাং যায় তেনে, তই শান্তি হ'ব ইথান। মই বিয়া কৰাম কৰা নেদ।